ৰান্ধিবৰ সময়ত আমাৰ মাইকী মানুহবোৰৰ সঁচায়ে বহুত টেনশ্যন হৈ যায়। আজিনো কি বনাম তাকে ভাবি লৈ গৈ ওলালোঁ বাৰীৰ পিছফালে। গৈ দেখা পালোঁ কঁঠালৰ মুচিকেইটা খাব পৰা অৱস্থাত হৈছে। সেয়ে আজি ভাবিলোঁ কঁঠালৰ মুচিকে বনাই লওঁ বুলি। আনি এনেকৈ কাটি প্ৰথমে মই বইল কৰি ল'লোঁ। যিসকলে খাইছে বাৰু তেওঁলোকে জানেই কেনেকুৱা লাগে। যিসকলে খোৱা নাই তেওঁলোকে নিশ্চয় এবাৰ এনেকৈ বনাই খাই চাব। মই ইয়াতে বিলাহীও এটা দি দিছোঁ বাৰু। বিলাহী নিদিয়াকৈ বনাই খাই চাব পাৰে।